हेलो एवरीवन ভালনে আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আজি অকমান উঠা দেৰি হৈছে আৰু উঠিয়ে মানে স্কুল গলো নিকেতনৰ পৰা আহি পেলাই চাহটা খাইছোহি ৰাস্তাত ল'ৰা ছোৱালী গৈ আছে বাৰু স্কুল আহি আছে কিছুমান মই সোনকালে আহিলো গৈ নিকেতনৰ পৰা আৰু এইটো সাবুন মই ৰাতিপুৱা কাপোৰ ধুবলৈ ব্যৱহাৰ কৰিছিলোঁ তাকে আপোনালোকক কওঁ বাৰু যে জেকে সাবুন হয় আগতে যেটো এনেকা গোটা এটা লডা সাবুন আছিলে সেইটো হলনি এইটো মানে খুব ভাল হয় জেকে নামটো হয় 15-16 টকা হয় কিন্তু ব্যৱহাৰ কৰিবলৈ বহুত ভাল হয় মানে গলি নাযায় বেছি আৰু মই কাপোৰত সাবুন মাৰো কেতিয়াবা বগা কাপোৰবিলাক সাবুন মাৰিলে ভালকে বগা হয় সাৰ্ফ দিয়াতকৈ আৰু এই জেকে সাবুনটো আপোনালোকে ব্যৱহাৰ কৰি চাবচোন ভাল পাব তাৰ পিছতে মই লৰাকে আলমন্ড কেনেকে দি চাওকচোন মানে আলমন্ড খাব নোৱাৰে তাৰ দাঁতবিলাক পোকে খোৱা যে সেইকাৰণে মই এখন লোহাৰৰ চেকনি এটা মানে এনেকে দি থাকিলে ৰুকি মানে ঘহি দিলে তলৰ ফালে চাওকচোন ইমানখিনি ওলাই গৈছে আৰু মই তাক এনেকৈ আলমন্ড খাওঁ আপোনালোকে এনেকৈ খুৱাবচোন যদি কিছুমান লজে নাখায় বা পোকে খোৱা দাঁত থাকে চুবাবলৈ অসুবিধা হয় আৰু মই তাক এই বুদ্ধি তাক আলমন্ড খাওঁ তাৰপিছতে স্কুলত নিকেতনৰ পৰা সোনকালে আহিলোৱে এতিয়া মই ৰুটি বনাম বুটৰ দালি বনোৱা হৈয়ে আছে তাৰপিছতে ৰুটি আৰু বুটৰ দালিকে খাম আজি ভাত দেৰিকৈ বনাম বাৰু মানে যদি নিকেতনলৈ যোৱা নহয় তেতিয়া ৰাতিপুৱা ভাত খোৱা নাযায় এনেই বাৰু নিকেতনলৈ গ'লে বাৰু ভাত হওক কিবা এটা খাই যোৱা যায় ইফালে দুপৰীয়া মাটি দালি বনাম অকণমান তিয়াই থৈছোঁ তেতিয়া সোনকালে মানে ভাল হয় সিজ আৰু ইফালে গাজি মগুটো মই সদায় বনাই থাকোঁ আপোনালোকক দেখুৱাইছে মই কেনেকৈ গাজি মগু বনাওঁ অমিতা ভাজি বনাম বুটৰ দালি বনাইছোঁ ৰুটিৰ লগত খাবলৈ আৰু মাটিমাহ বনাইছোঁ ভাতৰ লগত খাবলৈ মই মানে কি কৰোঁ ৰাতিপুৱা ৰুটি ভাজি এনেকুৱা বনোৱাৰ লগে লগে দুপৰীয়াৰ ভাত চাটো বনাই দিওঁ লগতে আৰু নহ'লে পিছত আকৌ এলাহ লাগে বা বেলেগ এটা কামত লাগিবলগীয়া হয় মাটি দালি আলু ভাজি আৰু মাছৰ বইল বনাম মানে খালী কেৰাহীতে আদা পিঁয়াজ জলকীয়া এনেকৈ দি দিম আৰু কেঁচা তেল দিম আৰু তেনেকৈ আলু পিটিকা বনাম আৰু আমাৰ মানে জাজনী আহিছে এয়া দেখিছে দুইটাই কি কৰি থাকে দুইটা লগ হ'লে মানে দেখিবলৈ বৰ ভাল লাগে চাওকচোন কি কৰি আছে সিহঁতে মানে আহিছে মানে বন্ধত আহিছে আৰু ছুটীলৈ আহিছে জাজনী দেৰটো আহিছে আৰু সিহঁতৰ মানে চাওক কি কৰি থাকে সিহঁতে আৰু আজিলৈ আহিছোঁ আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ